নমস্কাৰ মই তপন মই আজি আপোনালোকৰ লগত এটা বিষয় লৈ আহিছো যেটো হৈছে সম্ভাৱিতা অৰ্থাৎ probability সম্ভাৱিতা কি ধৰি লওক মই এজন মানুহক লগ কৰিবলৈ গৈছো এতিয়া মই মানুহজনক লগ পাম নে নাপাম বা মই আজি এটা কাম কৰিবলৈ গৈছো সেই কামটো মই সম্পূৰ্ণ কৰিব পাৰিম নে নোৱাৰিম এছলবলা টস কৰিছো টস কৰোতে কইন্সটো হেড পৰিব নে টেল পৰিব বা এতিয়া সদায় পেট্ৰলৰ দাম বঢ়া হৈ আছে কাইলৈ পেট্ৰলৰ দাম বাঢ়িব নে কমিব নে একেই থাকিব মই লুডু খেলি আছিলো লুডু খেলি থাকোতে মোক এতিয়া 6 লগা হল মই মাউন্টে 6 পৰিব নে নপৰে এইবোৰ সকলোতে সম্ভাৱিতা জড়িত হৈ আছে অৰ্থাৎ কামটো হ'ব নে নহয় ফলটো পাম নে নাপাম বা দাম বাঢ়িব নে কমিব এই অনিশ্চয়তাবোৰকে সম্ভাৱিতাৰ সহায়ত সাংখ্যিকভাৱে জুখিব পাৰি সম্ভাৱিতা probability ইয়াক p এ সূচায় ইয়াৰ মূল সূত্ৰটো হৈছে প্ৰচেষ্টাৰ সংখ্যা যিবোৰত ঘটনাটো ঘটিছে আৰু তাক আমি হৰণ কৰিব লাগিব মুঠ প্ৰচেষ্টাৰ সংখ্যা মানে আমি কিবা এটা কাম কৰিবলৈ লৈছো আমি কামটো কিমান বাৰ কৰিবলৈ চেষ্টা কৰিছো আৰু আমি সফল কিমান বাৰ হৈছো ধৰি লওক মই 10টা শিলগুটি লৈছো 10টা শিলগুটি লবলা মই লক্ষ্য কৰিছো যে এটা মই খুঁটাত বা ৱাল এখনত মই মাৰিম সেই 10টা শিলগুটিৰ ভিতৰত মই কিমান বাৰ সেই ঠাইত মই লগাব পাৰিলো যত মই লগাম বুলি ভাবিছিলো যিমান বাৰ লগাবলৈ চেষ্টা কৰিছো সেইটো হৈছে মুঠ প্ৰচেষ্টা মই 10টা শিলগুটি লৈছো অৰ্থাৎ মই 10 বাৰ চেষ্টা কৰিছো আৰু তাৰপিছত মই লগাইছো কেইবাৰ তাৰ যিমান বাৰ লাগিছে অৰ্থাৎ মই ধৰিছো মই দুবাৰ লগালো এটা তাক আমি লিখিব লাগিব ওপৰত হ'ব 2 আৰু তলত হ'ব 10 2 divided by 10 আর 2 টো হৈছে আমি দুবাৰ লগাবলৈ পাৰিলো তাত আৰু মুঠ আমি কিমান বাৰ চেষ্টা কৰিছিলো টোটাল আমি টোটাল চেষ্টা কৰিছিলো 10 বাৰ গতিকে ইয়াক আমি লিখিব লাগিব 2/10 অৰ্থাৎ সম্ভাৱিতা হ'ব 2/10 যদি ইয়াক মই দশমিকত লিখো হ'ব 0.2 এটো হৈছে সম্ভাৱিতা অৰ্থাৎ মই 10টা শিলগুটি লৈছিলো তাৰে মই দুবাৰ মই লক্ষ্যত লগালো যত লগাম বুলি ভাবিছিলো অৰ্থাৎ সেই তাৰ probability হ'ব 0.2 এতিয়া মই কিমান বাৰ লগাব নোৱাৰিলো সেটা মিটো ওলাই আছে যে মই 10 বাৰ মাৰিছিলো তাই মই দুবাৰ লগালো অৰ্থাৎ মই লগাব নোৱাৰিলো কিমান বাৰ 8 বাৰ গতিকে যদি মই খুদু লগাব নোৱাৰাৰ সম্ভাৱনা কিমান এটা আমি কি লিখিব লাগিব লগাব নোৱাৰা সম্ভাৱিতা যেটো লিখিম PE বাৰ আগতো আছিল লগাব পৰা সম্ভাৱনা যেটো PE লিখা হৈছিল এতিয়া হৈছে আগৰ ঘটনাটো সম্পূৰ্ণ বিপৰীত লগাব নোৱাৰা গতিকে এতিয়া লিখিছো PE বাৰ অপজিট টু হোৱাৰ বাবে PE বাৰ is equal 8 divided by 10 দশমিকত লিখিলে পাম 0.8 এতিয়া হোৱাৰ সম্ভাৱিতা আৰু নোহোৱাৰ সম্ভাৱিতা যোগ কৰি চাও 0.2 যেটো হৈছে হোৱাৰ সম্ভাৱিতা আৰু নোহোৱাটো হৈছে 0.8 যোগ কৰিলে পাম 1 ইয়াত মই সূত্ৰ হিচাপে লিখি দিও 0.2 হৈছিল PE আৰু 0.8 হৈছে PE বাৰ is equal 1 অৰ্থাৎ শিলগুটিবোৰ লগাব পৰাৰ সম্ভাৱনা বা লগাব নোৱাৰাৰ সম্ভাৱনা বা কোনো এটা কাম কৰিব পৰাৰ সম্ভাৱনা বা নোৱাৰাৰ সম্ভাৱনা সমষ্টি সদায় কি হ'ব ইয়াৰ সূত্ৰ হৈছে PE plus PE bar is equal 1 এই সূত্ৰৰ পৰা আমি যিকোনো এটা মান জানিলে আমি আনটো মান উলিয়াব পাৰিম এতিয়া ইয়াত শিলগুটিবোৰ লগাব পৰা সম্ভাৱিতা আছিল 0.2 এতিয়া আমি এই মানটোৰ পৰা আমি লগাব নোৱাৰাৰ সম্ভাৱিতা ইয়াৰ পৰা উলিয়াব পাৰিম এই সূত্ৰটোৰ পৰা এতিয়া সূত্ৰটোত আমি লগাব পৰা সম্ভাৱিতা হৈছিল 0.2 লগাব নোৱাৰাটো আমি নাজানো গতিকে PE বাৰটোৱে লিখি থৈ দিছো আৰু is equal 1 এটা লগাব নোৱাৰা হ'ব PE bar is equal 1 minus 0.2 is equal হ'ব 0.8 অৰ্থাৎ
আমি যিকোনো এটা সম্ভাৱিতাৰ মান জানিলে কামটো কৰিব পৰাই হওক বা কামটো কৰিব নোৱাৰাই হওক তাৰ পৰা আমি এই সূত্ৰটোৰ সহায়ত আমি আনটো সম্ভাৱিতাৰ মান উলিয়াব পাৰিম আমি এটা উদাহৰণ লওঁ মুদ্ৰা কয়েন্স আমি জানো এটা মুদ্ৰাৰ দুটা সাইড থাকে এটা হৈছে হেড আৰু এটা টেল এতিয়া মই যদি দুটা মুদ্ৰা লওঁ মই মুদ্ৰা দুটা সমানে ওপৰলৈ মাৰি দিওঁ ৰিজাল্টটো কি হ'ব পাৰে দুটা মুদ্ৰাৰ ক্ষেত্ৰত হয়তো দুটা মুদ্ৰাৰ ক্ষেত্ৰত হেড হেড পৰিব পাৰে দুটা হেড পৰিব পাৰে বা দুটা মুদ্ৰাতে টেল টেল পৰিব পাৰে বা এটা হেড আৰু এটা টেল অৰ্থাৎ আমি তিনটা কন্ডিশন পাম head আৰু tail suppose মই মুদ্ৰা দুটা 20 বাৰ মাৰিছো 20 বাৰ মাৰোতে মই ধৰি লৈছো যে দুটা একেলগে হেড পৰিছে 4 বাৰ দুটা একেলগে টেল পৰিছে 7 বাৰ আৰু এটা হেড আৰু এটা টেল পৰিছে টোটাল 9 বাৰ যেটো আমি মুঠতে 20 বাৰ মাৰিছিলো গতিকে 4 + 7 + 9 = 20 মুঠ 20 আমি টোটাল 20 বাৰ মাৰিছিলো তাৰে 4 বাৰ পৰিছে দুটাতে হেড হেড পৰিছে 7 বাৰ পৰিছে দুটাতে টেল টেল আৰু 9 বাৰ পৰিছে এটা হেড আৰু এটা টেল এতিয়া মই যদি উলিয়াব বিচাৰো যে দুটাতে হেড পৰাৰ সম্ভাৱিতা কিমান যেটো আমি পালো যে দুটাতে হেড পৰিছে 4 বাৰ গতিকে দুই আৰু টোটাল মাৰিছিলো আমি 20 বাৰ গতিকে দুটাতে হেড পৰাৰ সম্ভাৱিতা হ'ব মই PE1 লিখিছো যেহেতু আমাৰ আৰু আছে সম্ভাৱিতা উলিয়াবলৈ গতিকে PE1 দুটা হেড পৰা হ'ব 4/20 এক মই দশমিকত নিলে পাম 2/10 কৰিলে 0.2 অৰ্থাৎ দুটা কয়েন্স একেলগে মাৰিলে যদি সিহঁতৰ হেড হেড একেলগে 4 বাৰ পৰিছে তেতিয়াহলে সিহঁতৰ সম্ভাৱিতা হ'ব 0.2 এতিয়া দুটা একেলগে টেল পৰা সম্ভাৱিতা কিমান যেহেতু দুটা মুদ্ৰাতে একেলগে 7 বাৰ টেল পৰিছে গতিকে দুটাতে টেল পৰা সম্ভাৱিতা হ'ব মই পিছতো ক্ষেত্ৰত PE2 ব্যৱহাৰ কৰিছো PE2 = 7/20 আমি কৰিলে পাম 0.35 হৈছে দুইটা মুদ্ৰাতে টেল পৰাৰ সম্ভাৱিতা যেটো পৰিছে 7 বাৰ তা লাষ্ট থাকিলে আমাৰ এটা হেড আৰু এটা টেল পৰা টোটাল কিমান বাৰ পৰিছে 9 বাৰ পৰিছে কেবাৰ ভিতৰত 20 বাৰ ভিতৰত মানে 20 বাৰ মোৰ 20 বাৰ একেলগে মাৰি দিওঁতে এটা মুদ্ৰাত হেড আৰু এটা মুদ্ৰাত টেল টোটাল পৰিছে 9 বাৰ এটা গতিকে এটা হেড আৰু এটা টেল পৰাৰ সম্ভাৱিতা হ'ব P ৰে বুজাইছো P 9/20 আমি কৰিলে পাম 0.45 ইয়াৰ আমি গুটিয়া তিনটা সম্ভাৱিতা পালো দুটা হেড পৰা সম্ভাৱিতা 0.2 দুটা টেল পৰা সম্ভাৱিতা 0.35 আৰু এটা হেড আৰু এটা টেল পৰা সম্ভাৱিতা হৈছে 0.45 এটা আমি গুটিয়া সম্ভাৱিতা এটা আমি যোগ কৰি চাওঁ PE1 plus PE2 plus PE3 যোগ কৰিলে পাম 0.2 plus 0.35 plus 0.45 55 অৰ্থাৎ ইয়াৰ আগত যেনেকৈ আলোচনা কৰিছিলো কোনো এটা কাম কৰাৰ হোৱাৰ সম্ভাৱনা নোহোৱাৰ সম্ভাৱনা সমষ্টি সদায় কি হ'ব 1 যেতে ইয়াত মই 20 বাৰ মাৰিছিলো 20 বাৰ ভিতৰত আমাৰ তিনটা ৰিজাল্ট আহিছিল হেড হেড পৰা টেল টেল পৰা আৰু হেড টেল পৰা অৰ্থাৎ এই গোটেই তিনটা সম্ভাৱিতা মূল সমষ্টি হৈছে 1 আমি এনেকৈ এখন চাৰ্ট পাই গলে ইয়াৰ পৰা আমি বিভিন্ন ধৰণৰ কোৱেশ্চন আমি আনসাৰ দিব পাৰিম যেনেকৈ এতিয়া আমি ক'লো যে দুটাতে টেল পৰা সম্ভাৱিতা হৈছে 7/20 অৰ্থাৎ 0.35
যদি আমাক প্ৰশ্নটো এনেকৈ কৰে যে এটাটো হেড নপৰা সম্ভাৱিতা উলিয়াব লাগে, আমি কিন্তু চাৰ্টখন জানো এটাটো হেড নপৰা, আমি প্ৰথমটো ল'ব নোৱাৰো কাৰণ দুইটাতে হেড পৰিছে, আমি বাদ দিব লাগিব। লাষ্টত আমি এটাত হেড পৰিছে এটাত তেল পৰিছে, সেইটো বাদ দিব লাগিব। গতিকে এটাটো হেড নপৰা কি আছিলে টি টি। গতিকে আমি লিখিব লাগিব এটাটো হেড নপৰা সম্ভাৱিতা হৈছে 7/20 অৰ্থাৎ 0.35। আমাক প্ৰশ্নটো বেলেগ ধৰণে সুধিব পাৰে। যদি আমাক সোধে যিকোনো এটাত হেড পৰা সম্ভাৱিতা উলিয়াব লাগে, যিকোনো এটাত হেড পৰিলেই হ'ব, তেতিয়াহ'লে আমি এইটো ল'ব পাৰিমেই কাৰণ ইয়াত দুইটাতে হেড পৰিছে। এইটো ল'ব পাৰিম, এটাত হেড পৰিছে এটাত তেল পৰিছে, গতিকে যিকোনো এটাত হেড পৰা সম্ভাৱিতা কিমান হ'ব 4 + 9 = 11, 11/20 এইটো হ'ব যিকোনো এটাত হেড পৰা সম্ভাৱিতা। এনেকৈ আমি এখন চাৰ্ট পোৱাৰ পিছত ইয়াৰ লগত আমি যিবিলাক প্ৰশ্ন সোধে আমি গোটেইবিলাকৰ এনসাৰ আমি দিব পাৰিম। আমি আৰু এটা উদাহৰণ লওঁ, লুডুগুটি ডাইচ। আমি জানো যে এটা লুডুগুটিত 6টা সাইড থাকে, 1 2 3 4 5 আৰু 6। এতিয়া আমি লুডুগুটি এটা মাৰি দিলে কি পৰিব? মই ইয়াত কি কৰিছো, এটা লুডুগুটি 100 বাৰ মাৰা এটা সমীক্ষা লৈছো যে মই লুডুগুটি 100 বাৰ মাৰিছো, তাৰ ভিতৰত 1 পৰিছে 15 বাৰ, 2 পৰিছে 18 বাৰ, 3 পৰিছে 17 বাৰ, 4 পৰিছে 14 বাৰ, 5 পৰিছে 20 বাৰ আৰু 6 পৰিছে 16 বাৰ। অৰ্থাৎ টোটেল মই মাৰিছো কিমান 100 বাৰ। এতিয়া মই টোটেল মাৰিছো 100 টাইমছ 100 বাৰ। এতিয়া 100 বাৰ মাৰোতে 1 পৰিছে 15 বাৰ, গতিকে এতিয়া 1 পৰা সম্ভাৱিতা কিমান হ'ব? যদি উলিয়াবলৈ যাওঁ মই লিখিম PE1। যদি 1 পৰিছে 15 বাৰ আৰু মুঠ মই 50টা কৰিছিলো 100 বাৰ, গতিকে 15/100 = 0.15। একেদৰে মই PE2 কৰিলে PE2 কৰিলে 18/100 = 0. এনেকৈ আমি 1 পৰা সম্ভাৱিতা পালো 0.15, 2 পৰা পালো 0.18, 3 পৰা সম্ভাৱিতা 0.17, 4 পৰা সম্ভাৱিতা 0.14, 5 পৰা সম্ভাৱিতা 0.20 আৰু 6 পৰা সম্ভাৱিতা 0.16। এতিয়া এই গোটেইবিলাক 1 2 3 4 5 আৰু 6 এই গোটেইবোৰ পৰা সম্ভাৱিতা আমি যোগ কৰিলে কিমান পাম? মই যোগ কৰো PE1 plus E2 E3 plus E4 E5 E6 মই গোটেইবোৰ যোগ কৰিলে 0.15 plus 0.18 plus 0.17 plus 0.14 plus 0.20 plus 0.16 গোটেইবোৰ যোগ কৰিলে পাম মই 1। আমি দেখিলো কোনো এটা প্ৰচেষ্টাৰ সকলোবোৰ ঘটনা যেনে 1 পৰা 2 পৰা 3 পৰা সকলোবোৰ ঘটনা সম্ভাৱিতা সদায় কি হ'ব 0 পৰা 1 ৰ মাজত থাকিব। ইয়াৰ আমি দেখিলো সকলোবোৰ 0.15 0.18 সকলোবোৰ সংখ্যা কি আছে দশমিকত আছে, অৰ্থাৎ 0 পৰা 1 ৰ মাজত আছে। আৰু এই সম্ভাৱিতাবোৰৰ সমষ্টি সদায় কি হ'ব 1 হ'ব। ভিডিওটো চাই কেনে পালে জনাব। কিবা যদি অসুবিধা আছে আপোনালোকে কমেন্ট কৰিব, মই সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু ভিডিওটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেল জ্ঞানম।